সাবস্ক্ৰাইব কৰক অলৰাউণ্ডাৰ আসাম চেনেলটোক লগতে বেল আইকনটো টিপি দিয়ক ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবলৈ। নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা এপ্লিকেশ্যনৰ কথা ক'বলৈ ওলাইছোঁ। এছামিজ ডিক্সনাৰী এপ্লিকেশ্যন হয়। এই এপ্লিকেশ্যনটোৰ সহায়ত আমি যিকোনো ইংৰাজী ৱৰ্ডৰ মিনিং অসমীয়াত পাব পাৰোঁ বা যিকোনো অসমীয়া ৱৰ্ডৰ মিনিং ইংলিছত পাব পাৰোঁ। আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, এই এপ্লিকেশ্যনটোৰ বাবে আমি যাব লাগিব প্লে ষ্ট'ৰলৈ। প্লে ষ্ট'ৰত গৈ আমি ইয়াত লিখিব লাগিব অসমী AAXOMI অসমী বুলি চাৰ্চ কৰিব লাগিব। তাৰপিছত যিটো আমাৰ প্ৰথমতে শ্ব' কৰিব সেইটো আমি ইনষ্টল কৰিব লাগিব। মই ইতিমধ্যে ইনষ্টল কৰি ৰাখিছোঁ, গতিকে আপোনালোকক অ'পেন কৰি দেখুৱাইছোঁ। এইটো ডেভেলপ কৰিছে মানৱেন্দ্ৰ গগৈয়ে। ইয়াত আছে এছামিজ টু ইংলিছ আৰু ইংলিছ টু এছামিজ। আমি এছামিজ টু ইংলিছটো চাইছোঁ প্ৰথমে। ইয়াত আছে টাইপ ইন ইংলিছ আৰু আছে টাইপ ইন এছামিজ। আমি প্ৰথম ফনেটিক্সত চাইছোঁ। ইয়াত আমি লিখিম পদুম বুলি, PODUM পদুম, মানে আমি পদুম ফুলৰ ইংলিছ মিনিং আমি বিচাৰিছোঁ। চাৰ্চ কৰিলোঁ, এতিয়া আহিছে পদুম ফুলৰ ইংলিছ হৈছে লটাছ, আৰু ইয়াৰ লগত জড়িত কিছুমান শব্দ আহিছে। তাৰপিছত আমি চাইছোঁ টাইপ ইন এছামিজ। আমি এইবাৰ অসমীয়াত টাইপ কৰিম। আমি কীবৰ্ডখন চেঞ্জ কৰি লৈছোঁ। অসমীয়াত লিখিছোঁ আমি পদুম। আমি এইবাৰ চাৰ্চ কৰিছোঁ, এইবাৰো সেই একে পাইছোঁ, পদুমৰ ইংৰাজী লটাছ। এইটো হ'ল, এইটো কনফাৰ্ম হ'ল আমাৰ। তাৰপিছত আমি পুনৰ আগলৈকে ঘূৰি গৈছোঁ। ইয়াত আছে ইংলিছ টু এছামিজ চাম। এইবাৰ আমি ইংলিছত টাইপ কৰিম LOTUS লটাছ। চাৰ্চ কৰিছোঁ, পাই গ'লোঁ আমি লটাছৰ অসমীয়া মিনিং। কমল, পংকজ, পদ্ম এইবোৰতো পদুম ফুলৰে সমাৰ্থক শব্দ নহয় জানো? নিশ্চয় হয়। এতিয়া আমি এইটো কনফাৰ্ম হ'লোঁ, গতিকে আমি এনেদৰে যিকোনো ৱৰ্ডৰ মিনিং পাব পাৰোঁ, অসমীয়াৰ পৰা ইংলিছলৈকে হওক বা ইংলিছৰ পৰা অসমীয়ালৈকে হওক। এইটো এটা বঢ়িয়া এপ্লিকেশ্যন হয়। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল বটনটো প্ৰেছ কৰি দিব নাপাহৰিব, কিয়নো আমি বনাই থকা ভিডিঅ'সমূহ যাতে সকলোতকৈ আগতীয়াকৈ চাবলৈ পায়। ধন্যবাদ। জয় অসম।